জুলি বাইদেউ লগতে আমাৰ লগত ইয়াত আহিব পৰা যিমানখিনি পাৰ্টি ৱৰ্কাৰ্ছ আৰু ইণ্টেলেকচুৱেল মেলেমজীৱী বিলাক আছে তেখেতসকলক মই ধন্যবাদ যাচিছোঁ। মই বেছি দীঘলীয়া কথা মই আপোনালোকৰ মাজত ক'ব যোৱা নাই আৰু ক'বলৈ নাযাওঁ। মই এজন চৰকাৰৰ ব্যক্তি হিচাপে ক'বলৈ কেইটামান কথা নিশ্চয় থাকিব। প্ৰথমতে মই আপোনালোকে যিহেতু এটা সপোন লৈ এটা টাৰ্গেট লৈ আৰু কেনেকুৱা জীয়াই থাকিব লাগে, কেনেকুৱা আমি পালন কৰিব লাগে, ইয়াৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে ইয়ালৈ আহিছে। আৰু আমাৰ অৰ্গেনাইজাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ ছেক্ৰেটাৰী দেৱজিৎ বৰা ডাঙৰীয়া, তেখেতসকলে আপোনালোকৰ কাৰণে বেকাৰৰ সমস্যা, ডেকা ল'ৰাবিলাক, যুৱ যুৱতীবিলাক, ইউথছবিলাক এনেকুৱা বেকাৰ হৈ নাথাকে আৰু বেকাৰ হৈ থাকিব নালাগে বুলি এটা সপোন লৈ তেখেতসকলে আপোনালোকৰ মাজত আহি এই প্ৰগ্ৰামখন আয়োজন কৰিছে। আপোনালোকে নিশ্চয় সহযোগ কৰিব আৰু কষ্ট কৰি যিহেতু আপোনালোকে বহি আছে, এই কষ্টৰ সময় যেন এনে নাযায় আপোনালোকে মনত ৰাখিব। আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি সহায় সহযোগ কৰিব লাগে নিশ্চয় আপোনালোকে টিভিয়ে, পেপাৰে, ছ'চিয়েল মিডিয়াত দেখা পাই আছে। চৰকাৰে কেনেকুৱা ধৰণৰ ব্যক্তিক সহায় কৰিব, দুখীয়া শ্ৰেণীৰ ঘৰৰ কিছুমান বেকাৰ ইউথ তেখেতসকলক সহায় কৰিবৰ কাৰণে চৰকাৰে কি পদক্ষেপ লৈছে, কি পাছ কৰিছে, কি সিদ্ধান্ত লৈছে আপোনালোকে নিশ্চয় পেপাৰে, মিডিয়াই আপোনালোকে নিশ্চয় দেখা পাইছে। যোৱা নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি কৰিছিলে যে বেকাৰ ইউথবিলাকৰ কাৰণে আমি সংস্থাপন দিম। এই হিচাপে যোৱা 3-4 মাহ মান আগত আপোনালোকে নিশ্চয় সকলোৱে ঘৰত নাপালেও কেইটামান ইউথ অৰ্থাৎ এই কনষ্টিটুৱেঞ্চি এটা সমষ্টিত 100জন ইউথে 2 লাখ কৰি পাবলৈ নিশ্চয় সক্ষম হৈছে। হাজাৰ ইউথ আছে, কিন্তু 100জন মাত্ৰ যিটো আমাৰ বাজেটত আছে এইখিনি আমি দিব পাৰিছো। কিন্তু এই 2 লাখ টকা ইউথ বা যুৱ যুৱতীয়ে সঁচাকে জেনুইন ফাৰ্মাৰ, জেনুইন খেতি কৰাবিলাক, জেনুইন বা গো পালন কৰাবিলাক, পিগাৰী ফাৰ্ম বনোৱাবিলাক সঁচাকৈ পাইছে না পোৱা নাই? ইয়াতে আমাৰ বহুত ভুল নিশ্চয় আমাৰ মাজত থাকি গ'ল। এতিয়া কিন্তু জেনুইন যিবিলাক চাৰ্টিফিকেট আছে, যিবিলাক এইবোৰ কামত জৰিয়তে কাম কৰি আছে, তেখেতসকলক দিবৰ কাৰণে সিদ্ধান্ত লৈছে। হয়, গোটেই ইউথ চাৰ্টিফিকেট নাথাকে, গোটেই ইউথে যে ট্ৰেইনিং লৈ বহি আছে ইও নহয়। কিছুমানক কনচিডাৰ কৰিও আমি চাৰ্টিফিকেট নাথাকিলেও আমি দিব লগা হৈছে। ইয়াৰ মাজতে 170% যেন চাৰ্টিফিকেট থকা জেনুইন ব্যক্তিবিলাকে পোৱাটো আমি বিচাৰিছো। তাৰ কাৰণে যিবিলাক এইবোৰ ট্ৰেইনিং লৈ চাৰ্টিফিকেট পাব, শিক্ষা ল'ব, কৰিব পাৰিব, তেখেতসকলে নিশ্চয় পাব বুলি মই কথা দিছো। আৰু অক্টোবৰ নৱেম্বৰ মাহত নিশ্চয় আৰু এই 2 লাখ টকা যিটো সাহায্য নিশ্চয় চৰকাৰৰ তৰফৰ পৰা এই প্ৰাইভেট লিষ্ট দিব, এইটো আমি জানো। আমি কৰিছিলো 3-4জন ব্যক্তি আমি এইবোৰ লিষ্টটো কৰিছিল। কিন্তু ইয়াতে আমি শুনি পালো বহুত ভুল আমাৰ মাজত হৈ গৈছে। এই ভুলৰ কাৰণে আমি সঁচাকে ক্ষমা খুজিব লাগিব। কিছুমান জেনুইন ব্যক্তিবিলাক পোৱা নাই। ঠিকা কাম কৰিলেতো পইচা পাব, গো পালন কৰিলেতো ঠিকা পইচা পাব, ছাগলী খেতি কৰিলেওতো পইচা পাব। পইচাই লাগে না, ঘৰতে বহি
আপোনালোকে কৰিব পাৰিব আমাৰ এই যে কি নাম আছিল অনসুমা চিনি পাই না ঐ ঐ উঠ 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 আগে কোন না কালে কোটি টাকা আছে আৰু নাই দি আৰু এইটো মই আৰু এইটো দি ঐ আচ্ছা বাস এই বাইদেউ এইটো চিনি পাই ভালকে এই কোটি টাকাৰ মালিক লাখ নহয় কৰোৰৰ মালিক ঠিকা না না গভমেন্ট একোৱে নাজানে আৰামছে নিজে কৰি থাকে এদিনতো মাছ দেখা পাইছিলো মই মাছ ডাঙৰ ডাঙৰ মাছ পুখুৰীত কিয় লাগে চৰকাৰৰ পৰাও অনুদান পালিও নাপালিও কৰি আছে বেছিৰা চৰকাৰৰ পৰা একো অনুদান পোৱা নাই আগত পাইছিলা পোৱা নাই আগততো চৰকাৰৰ পইচা নাপালেওতো পাইছিল না কৰিব পাৰিছিল দে ঠিক আছে এতিয়া চাওক নাই बिसोर बायदि खोनाहर जिबनाव नों साक्सेस जानोबा नों गावनो गसंनांगोन मालाया जेथिं खारदों बिथिं खारनाङा नों सेल्फ कन्फिडेन्स हागोन ना हाया जेबो नङा बियो एकো নহয় আদৰে লৈ থাকিব লাগে বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব লাগে বাইদেউ যেনেকা ক'লে কি কি বেমাৰ বুলি কৈছিল বসন্ত বেমাৰ নাম মানুহ মই ভাবিছিলো কি বসন্ত শুনাত বিৰাট ভাল লাগে না এইটো ধুনীয়া বেমাৰ বুলিয়ে ক'ব এইটো বসন্ত নামো আছে বসন্ত বড় নামো আছে বসন্ত বড় এনেকুৱা এতিয়া চা বাইদেউ ইমান ধুনীয়া বুজাই দিলে ইহঁতৰ এই বাইদেউ যেনেকা ক'লে এইবোৰ কথা মনত ৰাখি আপোনালোকে যদি আগবাঢ়ে গোটেই বস্তু জিন্দা হ'ব আপোনালোকে মোৰ তাত হাজাৰ হাজাৰ যুৱ যুৱতী বিলাকে বুঢ়া বুঢ়ী বিলাকো আমাৰ ঘৰত যায় মই এজন ঠিকাদাৰৰ বা কন্ট্ৰেক্টাৰৰ সেক্ৰেটাৰী হিচাপে মানুহবিলাক ঠিকা দিব বুলি যায় কিন্তু ঠিকা কন্ট্ৰেক্টৰ মই লিখি দিলে যে পাব ইও নহয় তাৰ কাৰণে মই বহুত সিৰিয়াসলি বুজাই আছো সিরিয়াসলি মই বুজাই আছো সকলোকে বুজাই আছো সকলোৱে যদি ঠিকাদাৰ হ'ব বিচাৰে হ'ব পাৰে কিন্তু বহুত কষ্ট আৰু বহুত ম্যাক্সিমাম ক্যাপিটাল আমাৰ হাতত থাকিব লাগিব আমিও কিন্তু কষ্ট কৰিয়ে ঠিকাদাৰ হ'ব পাৰিছো আমিও কষ্ট হৈ পালে কৰি পালে ঠিকাদাৰ হ'ব পাৰিছো কিন্তু কেতিয়াবা ঠিকা কাম কৰিলিও কন্ট্রাক্টর কাম করিলিও একেবারে ধ্বংস হয়ে যায় যি গাউরি ৩-৪টা মান আছে বিক্রি করে ফেলে কোকরাঝার যাব গরু থাকিলেও বিক্রি করে ফেলে কোকরাঝার যাব এনেকে বহুত নষ্ট হওয়াটো আমি দেখিবলৈ পাইছো তার কারণে এই বিক্রম ভাইটিয়ে এই বিক্রম স্যারে পুরা স্কিম লিখি দিয়ে আছে বলি ইবরত না যাব কষ্ট আছে আর ধ্বংস হব পইচা আছে যদি এইবোৰ ইমান ধুনীয়া ধুনীয়া ফটো চা ইয়াতে ভাল আছে সেলফ পাৱাৰ কোনো ঠিকা চিকা লগত জড়িত নাই ঠিকা কাম কৰিব যদি আপোনালোকে আগবাঢ়িছে লাখ টকা লৈ আপোনালোকে ইয়াতে ব্যৱহাৰ কৰক আপুনি সুকুন পাব ভাল পাব কাৰণ মানুহবিলাক এতিয়া সব গভমেন্টত এই কোকৰাঝাৰতহে যাব বিচাৰিছে যেতিয়া নেকি টকা পইচা আপোনালোকৰ হেক হৈ যাব বিলটোতো নাপায় 4 বছৰ 5 বছৰ এতিয়া আমি 10 বছৰৰ আগত আমাৰ যিটো গভমেন্ট আছিল এই সময়ত আমি কৰোৱা কোটি টাকা বিল আছে এইবোৰ বিল পাইছনা পোৱা নাই আমিয়ে বনাইছিল 10 বছৰ পিছত হলিও আমি বিল পোৱা নাই তাৰ কাৰণে যদি কোনোবা যদি ঠিকা কাম কৰিবৰ কাৰণে পইচা কোকৰাঝাৰত লগাবা বিচাৰিছে এই কাহৰি পিগাৰি আৰু যিমানখিনি আছে তাতে লগাও আপোনালোকে সেলফ যিমানখিনি ইন্ডিপেন্ডেন্ট ফ্ৰীডম
আপোনালোকে পাবলৈ সক্ষম হ'ব। এই কথা নকওঁ, আমাৰ ছাৰহঁতে আছে, ক্লাছ দিব আমাৰ এই ভাইটিয়ে। তাৰপিছত আৰু বেলেগ আৰু ক'ব লগা নাই। যেহেতু বুंनांगौ गैला नङा होमबा? জানাই খাৱাবিলাক আছে, পেকেট লাঞ্চবিলাক। বাইদেউহঁতক ভাত খুৱাব লাগিব, এয়া ছাৰক ভাত খুৱাব লাগিব, লিডাৰবিলাক। ক'ত বনাইছে ভাতটো? চেছে ইয়াতে কোৱা নাই। লোকেল বন্ধ কি হ'ব ছাৰ এনেকুৱা হ'লে? नोंसाथ' माला जाना फैखाजोबदों नङा होमबा? मा जागोनलै? মইতো খাই আহিলো ঘৰত। তোৰো নাই, বাইদেউ কষ্ট পাইছে, ছাৰ আমাৰ কষ্ট পাইছে, ততে আপোনালোকক শিক্ষা দি যাব। ইয়াৰ ফল, ইয়াৰ কষ্ট আপোনালোকে পাব লাগিব। এইখিনি কথা ক'লো। গভৰ্ণমেণ্টৰ স্কিম আপোনালোক মই যিমান পাৰে মই সহায় কৰিম, সহায় কৰিম। আৰু যিটো 2 লাখ টকা, এইটো আমি 100জন মানুহক মাত্ৰ দিলে নিশ্চয় বহুত ইউথ আদৰ আহি থাকিব। তাৰ কাৰণে আমি ভাবিছো 100জনৰ বাহিৰে আমি 450জনক দিব পাৰিব নেকি? অলপ হ'লে 50,000তো বহুত বস্তু পায়। 50 হ'লে 4জন পাব না, 4জন পাব। 4জন 50,000ত বহুত মানে কিবা এই মেনেজমেণ্টৰ ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ। এতিয়া আৰু ছাগলী চব আছে না? মোৰো আছে ঘৰত 3টা। ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথমতে আমাৰ আজিৰ এই কাৰ্যসূচীত ইনগ্ৰেটৰ হিচাপে ডাক্তৰ বৰাগোহাঁই বাইদেউ আমাৰ লগত আছে। খুব ধুনীয়াকৈ আপোনালোকৰ মাজত এনেকুৱা আমি পালন কৰিব লাগে, এনেকুৱা আমি আগবাঢ়ি যাব লাগে, এইবোৰ কথা আপোনালোকৰ কাৰণে অৰ্থাৎ আমাৰ কাৰণেও ভালকৈ বুজাই দিছে। তাৰ কাৰণে মই ডাক্তৰ বৰাগোহাঁই বাইদেউক মোৰ তৰফৰ পৰা ধন্যবাদ যাচিছোঁ। কষ্ট কৰিলে কষ্টৰ ফল পায়। আজি আপোনালোকে এই ইমান গৰমত কষ্ট কৰিছে, কষ্ট কৰি আপোনালোকে নিজৰ জীৱন কেনেকৈ চলাই লৈ যাব লাগে, জীয়াই থাকিবৰ কাৰণে কি কি কৰি আমি জীয়াই থাকিব লাগে, এইবোৰ কামৰ জৰিয়তে নিশ্চয় শিকিবৰ কাৰণে, জানিবৰ কাৰণে, জ্ঞান ল'বৰ কাৰণে আপোনালোকে কষ্ট কৰি ইয়ালৈ আহিছে। আৰু বহুত গৰমৰ মাজত আপোনালোকে ইয়াতে থিয় হৈছে, কিছুমান বহি আছে। এতিয়াতো কাৰেঙো গুচি গ'ল, গৰম বেছি হ'ব। তাৰ কাৰণে মই কৈছোঁ, আপোনালোকে যদি সঁচাকৈ কষ্ট কৰিছে, ইয়াৰ কষ্টৰ ফল আপোনালোকে পাব। আজিৰ এই প্ৰগ্ৰামখন চলাই নিয়া আমাৰ মাননীয় খগন বসুমতাৰী ছাৰ আমাৰ এক সময়ত শিক্ষক আছিল, আৰু BPF পাৰ্টিৰ ভেৰগাঁও ব্লগৰ প্ৰেচিডেণ্ট ছাৰ, তেখেতক মই ধন্যবাদ দিছোঁ। আৰু CSB চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ মেম্বাৰ আমার বাইদেউ nah थिगानो जाबाय आं बारा गोबाव बुंला गरम जाबाय जों थायाबो जागोन किन्तु सरकारनि फैसाखौ एबाराव जों राननानै होगोन मिथिबाय एकदम বিশ্বাসী सेलेक्ट खालामनानै जों होगोन एकदम বিশ্বাসী মানুহ আমি 2 লাখ আমি ডিপোজিট কৰি দিম 50,000 নিজে ল'ব লাগিব বাকি 1.5 লাখটো আন কোনোবা ভগাই দিব লাগিব আপোনাৰ যোগেদি 3 জন মানুহে সংস্থাপন হ'ব এইটো আমি কৰিব লাগিব নহলে 100 জনক মাত্ৰ এই মানুহ 100 জন ইউথে মাত্ৰ হেৰি কৰিব পাৰিব
বাকী আমি তেনেকুৱাই কৰি আছো। কোকৰাঝাৰতো চেৰামতো এই ভেৰগাঁৱত কৈছো মানে কৰিলো মই এবাৰে তেনেকুৱা কৰিম, নহ'লে আমাৰ পইচাই নোকোলাই না তেনেকুৱা। এইখিনি কথা বোলো বাইদেউ হাত বোলে আজি বন্ধ, কি হ'ব? টিফিন আনিছে নেকি? আচ্ছা ঠিক আছে, হা এই আছে পানী মাৰি দি ভিতাৰীবিলাক আৰু হাত নোখোৱালে আমাৰ বদনাম হ'ব। আপোনালোকে পেকেলেঞ্চ কৰিব বাছ। এইখিনি কথা ক'লো, কিবা এটা যদি কি বুলি কয়, এই বিক্ৰম ছাৰে বহুত ডাঙৰ ডাঙৰ ঠিকা কৰে, এনেকৈ আমি কৰিম, কোকৰাঝাৰত যাম, আপুনি নহ'ব পাৰে। কিন্তু এই বুলি ভয় কৰি থাকিব নালাগে, যাব কৰক। ঠিকাদাৰ হ'ব বিচাৰিছে আপুনি হ'ব, আপুনি খেতিত এনেকুৱা প্ৰজেক্টত এটো লাগি পালে আমি কৰিম, আপুনি চাকচেছ হ'ব। কিন্তু এইবিলাক ল'লে নহ'ব আৰু নাই, এইটো গম পাইছে না? এনে পৰি থাকিব, এইটোতো চিনিয়ে নাপায় সিহঁতে। আমাৰ ভাইটি আমি কণ্টেক্ট কৰি থাকো, ময়ে এই কিছুমান আইডিয়া লৈ থাকো কেনেকে কেনেকুৱা কৰে, বুজি মন্দে না? এছামিজ স্পষ্ট নহ'ব বাইদেউ, মোৰ কষ্ট হ'ব। এছামিজ কোৱাটো মোৰ স্পষ্ট নহ'ব। কোকৰাঝাৰত থাকে না, কোকৰাঝাৰত আৰু বেছি নাজানে, মোৰহে অলপ ভাল হয়। কোকৰাঝাৰতো আৰু বেছি নাজানে, মানে কথা ক'ব নোৱাৰে। বাঙালী হ'লে ধুনীয়া ক'ব, বাঙালী দেই। জিকি যায় বিৰাট গৰম,